অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতাৰ খবৰটো পালেনে? হঠাতে আহিল অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতাৰ এক বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতাই দিছে এক ভাল খবৰ। অৱশেষত অনুৰাগীৰ অপেক্ষাৰ অৱসান ঘটিল। বহুদিনৰ অনুৰাগীৰ অপেক্ষাৰ অৱসান ঘটাই অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতাই ভাল খবৰটো দিছে যে এই বৰ্ষ 2025-26 নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতা। ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।